হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভালেই, মোৰো ভালেই। আৰু আজি মানে আলহী ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আলহী মানে কি পি এজনী ঘৰলৈ আহিছোঁ ফুৰিবতো ভাবিলোঁ ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। ইয়াৰ পৰা মানে পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো। আৰু এতিয়া পেৰা বনাই আছে, মানে পেৰা বনোৱানো কিনো দেখাম, সকলোৱেতো পেৰা বনাব জানেই, তো ভাবিলোঁ ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আৰু সেয়াই আৰু সকলোৱে পেৰা বনাই আছোঁ। আৰু এইফালে পেৰা বনাই হৈ গ'ল, আৰু এইফালে মাংস আছে আজি ৰাতিৰ সাজৰ কাৰণে। তো চাই থাকক ভিডিঅ'টো, কি দেখাব পাৰোঁ নাজানো আৰু, তো চাই থাককচোন কি দেখাব পাৰোঁ। আৰু এয়া হ'ল আমাৰ পেহী এটা ছোৱালী, আমি মানে পি বুলিয়ে ক'ব লাগে। তো এতিয়া মাংস বনাবলৈ লৈছে, পেৰা বনালে ফাৰ্ষ্টে, আৰু এতিয়া মাংস বনাবলৈ লৈছে। আৰু চাই থাকক আৰু ভিডিঅ'টো। আৰু এইফালে পেৰা মানে কিমান হ'ল হিচাপ কৰি আছে দেই। আমাৰ ৰান্ধনীয়ে ফালে দেখা দিয়া মুখখন। আমাৰ গৃহস্থনীয়ে কিন্তু একো বনোৱা নাই, চব বনাব দিছে। চাই থাকক আৰু এইফালে একদম পূৰা জুই লাগি আছে, জুইতহে বনাইছে। জুইত বনালে বেছি টেষ্টি হয় খানাটো খাবলৈ, সেইটো কাৰণে আৰু জুইতে বনাইছে। আৰু এতিয়া দৈ, আজি নাম আছে মানে, নামৰ কাৰণে দৈ আনিছিলে। তো চাই লওঁ মাংসটো কেনেকুৱা হৈছে। আৰু এইফালে চিকেন ৰেডি হৈ গ'ল, আৰু এতিয়া ভাতটো খাবলৈ লৈছোঁ সকলোৱে বহি একেলগতে। মানে কাৰেণ্টটো নাই বহুতেই, সেইটো কাৰণে মোবাইলত মানে টৰ্চৰ পোহৰ আৰু মমৰ পোহৰতে ভাতটো খাব লগা হৈছে। আৰু এতিয়া ভাত পানী খাই লওঁ, তাৰপিছত আকৌ পিছত লগ পাই আছোঁ দেই। আৰু ইফালে এতিয়া ফুলৰ পুলি ঘৰলৈ নিবলৈ, আজি যিহেতু ঘৰলৈ যামগৈ, সেইটো কাৰণে ফুলৰ পুলি লৈ লৈছোঁ। আৰু তো সেয়াই আৰু এইবাৰ বহাগৰ মাহটো মানে মই ঘূৰিয়ে ফুৰিছোঁ, কৈছোঁ নহয়, এইবাৰ ঘৰত থকা নাই, মানে সকলোৰে ঘৰত গৈছোঁ। আৰু কি ফুল লৈছা চব দেখাই দিয়া, ফুলৰ পুলিকেইটা। তেওঁ মানে আমাৰ লগত থাকিবলৈ আহিছিলে, হয়নে? যাবগৈ এতিয়া ঘৰলৈ, আকৌ কেতিয়া লগ পাম ঠিক নাই, হয়নে? আৰু এতিয়া আমি ৰাতিপুৱা পিজনী মানে থৈ আহোঁগৈ ঘৰৰ ওচৰতে, অকণমান আগবঢ়াই দিলোঁ। আৰু এইফালে আমি থ'বলৈ যাওঁ এখন, যদি আকৌ আজিৰ পৰা লগ নাপাওঁ নহয়। আকৌ কেতিয়াকৈ যাবা? আমিহে আহিছোঁ, বাই। আৰু এইফালে পিজনীক আগবঢ়াই দিলোঁ, আৰু এইকেইজনী গোটেইকেইজনী মানে মোৰ পিয়ে হয়, পি মানে পেহী দেই, মই পি বুলি কওঁ, আমি মানে পি বুলি কওঁ আৰু সেইটোৱে। আৰু এইফালে দেখিছেনে ইমান ধুনীয়া ক'লা কাপোৰযোৰ, ইমান ধুনীয়াকৈ, মানে এইযোৰ কোনো কিনা কাপোৰ নহয়, মানে ঘৰতে বৈছে পিজনীয়ে। তো ভাবিলোঁ ইমান ধুনীয়া কাপোৰ আপোনালোককো অকণমান দেখাই দিওঁ, ইমান ধুনীয়াকৈ দেখিছেনে ডিজাইন কৰিছে, আৰু ইমান ধুনীয়াকৈ কালাৰবোৰ মানে মিলাইছে। আৰু তো কিবা দেখি ভাল লাগি গৈছে, আৰু তো ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। আৰু এতিয়া ঘৰলৈ যাবলৈ মানে আঠখেলীয়া নামঘৰ গেটখনৰ ওচৰতে ৰৈ আছোঁ, তো ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। আৰু আমিতো আহিয়ে থাকোঁ বাৰু আঠখেলীয়া নামঘৰলৈ, আপোনালোকে যদি অহা নাই তেনেহ'লে আহিবচোন এবাৰ, মনৰ আশা নিশ্চয় পূৰণ হ'ব। তো আহিব। আৰু এতিয়া ঘৰত পামগৈ, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, সকলোকে বাই বাই, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম।